Hello student, study with Assam চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব লৈছো কমন কোৱেশ্চন আৰ তাৰমানে এডভান্স এছামিছ আৰু হেকিটাৰ পৰা 90% হলো কমন মিলিবই যেকিটা দিছো হেকিটাৰ পৰা তোমালোকে চাই যাবা একিটাৰ বাহিৰে আৰু একো নাহে চাই যাবা ভালকে। এক নম্বৰ সময় উত্তৰ দিয়া ক বৰ্ষা বৰ্ণন কবিতাৰ ৰচক কোন উত্তৰ বৰ্ষা বৰ্ণন কবিতাৰ ৰচক হল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। খ বৰ্ষা বৰ্ণন কবিতাটি কোনখন পুথিৰ অন্তৰ্গত উত্তৰ বৰ্ষা বৰ্ণন কবিতাটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুবাদমূলক পুথি দশমৰ পৰা অন্তৰ্গত। শংকৰদেৱৰ ৰচিত কাব্যসমূহৰ নাম লিখা উত্তৰ শংকৰদেৱে ৰচিত কাব্যসমূহৰ নাম হল হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলিচলন, অমৃত মন্থন, কুৰুক্ষেত্ৰ আৰু অজামিল উপাখ্যান। শংকৰদেৱে ৰচিত শেষ নাটকখনৰ নাম কি ইয়াৰ উত্তৰ হ'ব শংকৰদেৱে ৰচিত শেষ নাটকখনৰ নাম হল ৰাম বিজয়। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি উত্তৰ হ'ব শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম একৰ শৰণ নাম ধৰ্ম বা নৱ বৈষ্ণৱ ধৰ্ম। শ্ৰী শংকৰদেৱ বৰ্ষা বৰ্ণন কবিতাংশ ভাগৱতৰ কোনটো স্কন্ধত পোৱা যায় ইয়াৰ উত্তৰ হ'ব শ্ৰী শংকৰদেৱৰ বৰ্ষা বৰ্ণন কবিতাংশ দশম স্কন্ধত পোৱা যায়। কুৱেশ্যন নম্বৰ প্ৰথম চাওঁ শংকৰদেৱৰ ৰচিত সংস্কৃত গ্ৰন্থখনৰ নাম কি শংকৰদেৱৰ ৰচিত সংস্কৃত গ্ৰন্থখনৰ নাম হল ভটনি ৰত্নাকৰ। শংকৰদেৱ কোন যুগৰ কবি শংকৰদেৱ শংকৰ যুগ বা বৈষ্ণৱ যুগৰ কবি। গতিকে ডিয়াৰ ষ্টুডেণ্ট তোমালোকৰ 1 মাৰ্কৰ কেইটা কমন কুৱেশ্যন আনসাৰ দিছো সেইকেইটাৰ পৰা 100% মিলিবই। এতিয়া দ্বিগুণ মাৰ্কৰ কেইটামান দি আছো এইটো পঢ়িবা। বৰ্ষাকালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে এইটো তোমালোকে চাই ল'বা। মই ইনস্ক্ৰল কৰি আছো লাইনে সেইটো দেখিবা। তাৰপিছত এইটো চাবা বৰ্ষা বৰ্ণন কবিতাত থকা দুটা উপমাৰ ভাৱ বুজাই লিখা এইটো এনেকৈ লিখিবা। এই এইটো দি দিছো চাই ল'ব পাৰিবা চোৱা। গতিকে ডিয়াৰ ষ্টুডেণ্ট ভিডিঅ'টোৰ পৰা যদি কিবা উপকৃত হোৱা এটা লাইক শ্বেয়াৰ কৰি দিবা আৰু নতুন ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।